চাওক বন্ধুসকল ডেমটো সেয়া চাওক NSPC আজাদ কি লিখা আজাদ কৈৰি তোমাৰ নামটো বিজু কুৰ্মী তোমালোকৰ ইউটিউবত দিম দেই হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ খবৰ বাৰু নিশ্চয় ভালেই আছে বন্ধুসকল মই ৰাজীৱ পাও নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ চ' বন্ধুসকল আজি মোৰ ডেষ্টিনেশ্যন আছে গোগামুখ গন্ধিয়াৰ পৰা গোগামুখ আৰু গোগামুখৰ পৰা NSPC চ' বন্ধুসকল আজি মই আপোনালোকক তালৈ লৈ যাব বিচাৰিছোঁ আৰু সবাতোতকৈ উত্তৰ অসমৰ নৰ্থ ইষ্টৰ সবাতোতকৈ ডাঙৰ হনুমান মন্দিৰটো আপোনালোকক দেখুৱাব মই চেষ্টা কৰিম মই যিহেতু এতিয়া বৰ্তমান ঘৰৰ পৰা অকলে আহিছোঁ চাওক অকলে আহিছোঁ আৰু ইয়াতে মই অকলে গৈ থাকিম আৰু গোগামুখলৈ মানে অকলে গৈ থাকিম আৰু গোগামুখত মোৰ বন্ধু এজন আছে চ' বন্ধুজনক মই তাতে ড্ৰপ কৰিম চ' বন্ধুজনে আৰু মই NSPCলৈ যাত্ৰা কৰিমগৈ তেন্তে বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মই যাত্ৰা আৰম্ভ কৰোঁ পাইছোঁহি ইয়াতে আপোনালোকক দেখুৱাম অলপ পিছতে আপোনালোকে চাবলৈ পাব আৰু এয়া চাওক গোগামুখ টাউনখন আজি দেওবাৰ কাৰণে অলপ ভিৰবিলাক কমিছে দোকান পোহাৰো বন্ধ হৈ আছে যিহেতু ইমান খোলা নাই চ' চাই লওক এয়াই হৈছে গোগামুখ এয়া A few moments later. হেল্ল' বন্ধুসকল ফাইনেলি এটা ডেষ্টিনেশ্যন আমি পাই গ'লোঁ চাওক মই কৈছিলোঁ আপোনালোকক যে নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ হনুমান মন্দিৰখন হৈছে এয়াই গোগামুখত অৱস্থিত আছে চাই লওক আপোনালোকৰ ভিতৰলৈ আমি যাবলৈ চেষ্টা কৰিম ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাব চেষ্টা কৰিম চাওক পিছফালে আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ হনুমান মন্দিৰখন চাকি লৈ লৈছোঁ এয়া চাওক জ্বলাই লওঁ আমি আমি দেখুৱাব চেষ্টা কৰিম বন্ধুসকল আপোনালোকে আহিব নিশ্চয় ইয়াত কাৰণ পবিত্ৰ স্থান হয় এইবিলাকৰ জেগাত আপোনালোকে আহিব লাগে মনবিলাক শুদ্ধ হয় যিহেতু চাওক ভিতৰলৈ আপোনালোক লৈ যাওঁ এয়া চাওক কিমান ধুনীয়া নৰ্থ ইষ্টৰ ডাঙৰ হনুমান মন্দিৰ এয়া চাওক এয়া চাওক বন্ধুসকল এটা কথা ইয়াত মোৰ ভাল লাগিছে চাওক কিমান ধুনীয়াকৈ চাফ চিকুণতা আছে চাওক সম্পূৰ্ণ পৃথক এইটো মন্দিৰ হৈছে সম্পূৰ্ণ পৃথক বহুত মন্দিৰ দেখিছোঁ কিন্তু এনেকুৱা ইমান চাফ চিকুণ মন্দিৰ মই আজিলৈকে দেখা নাই ক'তো চাওক এয়া আমাৰ গোগামুখতে অৱস্থিত আছে নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ মন্দিৰ বুলি কোৱা হয় এয়া হনুমান মন্দিৰ চাওক ভিতৰত আপোনালোকক দেখুৱাইছোঁ এয়া চাওক এয়া কি সুন্দৰ শিৱলিংগ আছে এয়া ওপৰৰ পৰা পানী পৰি আছে চাওক বন্ধুসকল কি ধুনীয়া চাওক ইয়াতে বহুত লোক আহি আছে এয়া চাওক ওপৰৰ পৰিৱেশ সঁচাই বহুত ধুনীয়া লাগিছে ইয়ালৈ আহি এয়া এইটো হৈছে আপোনালোকে চাওক এইটো এটা পকাৰে নিৰ্মিত কৰা হৈছে পকা হয় কিন্তু গছৰ নিচিনা ত' ডাঙৰ এটা প্ৰকাণ্ড গছ যেন ইয়াত আছে চ' তেনেকুৱা ধৰণৰ হৈ আছে চাওক এয়া ওপৰত আছে বিভিন্ন কৃত্ৰিম এয়া বান্দৰ আছে ওপৰত বান্দৰ মূৰ্তি এয়া চাওক এয়া মন্দিৰৰ ভিতৰ ভাগৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ বহুত চাফ চিকুণতাৰে ৰাখিছে এয়া চাওক এয়া হৈছে হনুমান মন্দিৰ মুখ্য এয়া হৈছে এয়া চাওক ভক্তই ধুনীয়াকৈ সেৱা কৰিছে মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম এয়া চাওক এয়া দান পাত্ৰ আছে ইয়াতে বিভিন্ন লোকে দান দক্ষিণা ইয়াতে দান কৰে এয়া চাওক
এয়া ইয়াতে 5টা দুৱাৰ আছে ন এয়া গণেশ মূৰ্তি এয়া বন্ধুসকল আপোনালোকে নিশ্চয় আহিব এইখিনিলৈ গোগামুখ আহিলে হনুমান মন্দিৰত সোমাই যাব কাৰণ এনেকুৱা এটা পবিত্ৰ স্থান মানুহে সোমাব লাগে কাৰণ মনটো শুদ্ধ কৰি ৰাখিলে আপোনাৰ জীৱনটো সফল হয় এয়া হৈছে দিনটো কাৰ্যসূচী মনৰ দ্বাৰাই নিৰ্মাণ কৰা হয় কাৰণ মনটোৱে আপোনাৰ যদি ভাল নহয় বা শুদ্ধ নহয় আপুনি দিনটো একো ছাকচেছ নহয় কামত এয়া আহক এনেকুৱা পবিত্ৰ স্থানবিলাকত আহিলে মনবিলাক শুদ্ধ হয় এয়া হৈছে বন্ধুসকল এয়া হৈছে হনুমান মন্দিৰ চাওক ভিতৰৰ পৰিৱেশটো খুব ভাল খুব চাফ চিকুণতা ৰাখিছে ভাল লাগে ইয়াত আহক আপোনালোকে বন্ধুসকল আহিব সোমাব সেৱা কৰি যাব আপোনালোকেও ইয়াত চাওক এই ওপৰৰ ভাগত চাওক বাঘ আছে ইয়াত চাওক বন্ধুসকল আমি এতিয়া নেক্সট ডেষ্টিনেশ্যন আমি যাব ওলাইছোঁ চ' NSPC-লৈ ইয়াতে হনুমান মন্দিৰৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব নিশ্চয় গম পাই থাকিব হেল্ল' বন্ধুসকল আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই আছে আৰু আমাৰ এতিয়া নেক্সট ডেষ্টিনেশ্যন হৈছে NSPC আৰু এয়া মোৰ লগৰ মানে ককাই হয় আৰু দাদা হয় চ' এয়া আনন্দ পেগু চ' তেখেতকে গাড়ী চলাব দিছোঁ মানে কি হয় গাড়ী চলাই গৈ থাকিলে একচুৱেলি ভিডিঅ' কৰিব নোৱাৰি চ' সেইটো কাৰণে তেখেতক গাড়ী চলাব দিছোঁ চ' মই ভিডিঅ' কৰি কিবা এটা কৈছে কৈ সকলোৱে চাব কৈছোঁ ভিডিঅ'টো আপোনালোকে সকলোৱে চাব কৈছে শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আমি ওচৰত পাইছোঁহি বন্ধুসকল এই ঘৰবিলাক দেখিছে আপোনালোকে এই ঘৰবিলাক হৈছে বৰ্তমান নিৰ্মাণ কৰি থকা হৈছে এইখনেই হৈছে অসম কৃষি বিশ্ববিদ্যালয় য'ত নেকি প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে আহি আধাৰশিলা স্থাপন কৰি থৈ গৈছিলে বন্ধুসকল ফাইনেলি আমি নেক্সট ডেষ্টিনেশ্যন পাই গৈছোঁ এয়া হৈছে বৰ্তমান আমি ইয়াতে উপস্থিত হৈছোঁহি NSPC-লৈ চাওক বন্ধুসকল ডেমটো সেয়া চাওক NSPC 2000 মেগাৱাট য'ত নেকি ভাৰতবৰ্ষৰ প্ৰথমটো বুলি ক'ব লাগিব অন্যতম এয়া চাওক 2000 মেগাৱাট সৰুটো তাতে বনোৱাইছে ডেমখন এয়া সোৱণশিৰি নদী দলংখনৰ ওপৰত আমি থিয় হৈ আছোঁ এয়া চাওক মেইন ডেমখন এয়া চাওক এতিয়া পানী যিহেতু কম হৈ আছে চ' পানী কম হোৱাৰ কাৰণে আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই কিন্তু চাওক বাৰিষা হ'লে আপোনালোকে চাওক বহুত ওপৰলৈকে পানী আহে চাওক এয়া চাওক এয়া হৈছে পৰিৱেশটো খুবেই ভাল এয়া চাৰিওকাষে পাহাৰৰ মাজতে এয়া চাওক কি সুন্দৰ পৰিৱেশ আপোনালোকে আহিলে নিশ্চয়কৈ গম পাব ডেমৰ বিষয়েতো আপোনালোকে অৱগত সম্পূৰ্ণকৈ মইতো কি ক'ম চাওক আজি 2000 মেগাৱাটৰ যিটো ইয়াতে বনাইছে চ' সেইটো অতিকৈ বিপদজনক কিন্তু উপায় নাই আমিতো চিঞৰিলেও নহ'ব চ' আপোনালোকে নিশ্চয় দেখক চাওক এয়া পৰিৱেশ বেক কেমেৰা কৰি আপোনালোকক দেখুৱাব চেষ্টা কৰিম লাগি গৈছে ইয়াত চাওক তলত পানী আছে চাওক বন্ধুসকল চাওক পিছফালে এয়া বহুত ওখ আছে চাওক বহুত ৰ'দ উপায় নাই চাওক সেইটোৱে হৈছে NSPC গেৰুকামুখ এয়া চাওক চাৰিওফালে পাহাৰ ডেমৰ বিষয়ে আপোনালোককতো কি ক'ম উপায় নাই
নকলেও চাগে নিশ্চয় আপোনালোকে গমেই পাইছে। এয়া চাওক পৰিৱেশবিলাক, ওচৰলৈকে যাব নিদিয়ে যিহেতু। এয়া চাওক, ওচৰত যোৱা হ'লে ভালকৈ দেখি পালোঁহেঁতেন, হ'লেও আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, আচলতে ভয়ানক যদিও আমাক বিদ্যুতো প্ৰয়োজন, কিন্তু আমিতো চিঞৰিলে নহ'ব। এতিয়া চৰকাৰে সিদ্ধান্ত কৰিছে যিহেতু, বহুত দিনৰ পৰা এইটো চলি আহিছে ডেমটো, কিন্তু ইমান ডাঙৰ ডেম একচুৱেলি আমাক দৰকাৰ নাছিলে, কিন্তু সৰু সৰু ডেমো বনাব পাৰিলেহেঁতেন, কিন্তু এতিয়া উপায় নাই। এয়া চাওক, এয়া বিভিন্ন ধৰণৰ কোম্পানী আছে ইয়াতে। NSPC আছে, সোমা কোম্পানী আছে, চ' ইত্যাদি বহুত কোম্পানী আছে। এয়া চাওক কি সুন্দৰ পৰিৱেশ। এয়া চাওক, সুৰংগও আছে সেইফালে। চাওক কোৱা সুৰংগ। এয়া চাওক, আমি কিন্তু সুৰংগলৈ নাযাওঁগৈ আৰু ভয় লাগে। চ' ইয়াত থিয় হৈয়ে নিজে ভয় লাগি গৈছে। চ' পৰিৱেশটো চাওক। আপোনালোকে আহিলে নিশ্চয়কৈ দেখিব, ইয়াতে আহিব পাৰে। আজি দেওবাৰ, কাম ছুটি হৈ আছে, তথাপিতো কিছুমান কাম চলিয়ে আছে এতিয়াও, ইমাৰ্জেঞ্চি কামবিলাক চলিয়ে আছে। এতিয়া চাওক, দেওবাৰ যদিও ইমাৰ্জেঞ্চি কাম চলি আছে ইয়াতে। এতিয়া চাওক, বন্ধুসকল, আমি NSPC পৰিদৰ্শন কৰি এতিয়া দুলুমুখ অভয়াৰণ্যৰ মাজেদি আহি আছোঁ। বন্ধুসকল, এয়া দুলুমুখ অভয়াৰণ্যৰ মাজত আমি আহি আছোঁ। A few moments later. চ' বন্ধুসকল, আহি গোগামুখ পাৰ হ'লোহি মই। এই ভাইটি, এই ঠাইডোখৰ নাম কি? টেঙাগৰা। চ' টেঙাগৰাতে মই ভাইটিকেইজনক লগ পালোঁ। ইহঁতে গৰু চৰাই আছে। চ' ভাইটি, তোমাৰ নামটো কি? আজাদ নে কি? আজাদ কি লিখা? আজাদ কৈৰি। তোমাৰ নামটো? বিজু কুৰ্মী। তোমালোকৰ ইউটিউবত দিম দেই ভিডিঅ'টো, দিম নে? চ' বন্ধুসকল চাওক, সিহঁতে গৰু চৰাই আছে ইয়াতে। আৰু আমিও সৰুতে এনেকৈ গৰু চৰাইছিলোঁ। গছৰ ছাঁত গৰু চৰাই মজাই বেলেগ আছে। চব ইমান ৰ'দৰ মাজতে গছ এজোপা আছে। চ' ছাঁতে আমি সিহঁতক লগ পাই একচুৱেলি ৰখি দিলোঁ মই। চ' বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিম, কাৰণ বহুত দীঘল হৈছে ভিডিঅ'টো। চ' আপোনালোকক অন্য এটা ভিডিঅ' লগ পাম। আৰু চ' ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট কৰি জনাব নিশ্চয়, আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ বাই বাই।